হেল্ল' ৰীনা জখমৰ সকলোকে স্বাগতম জনাই আজি পুনৰ এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি আপোনালোকক মই বনাই দেখুৱাম মুড়ি ঘণ্ট। সকলোৱে মুড়ি ঘণ্ট বনাই অৱশ্যে, মইনো কেনেকৈ বনাওঁ মই তাকে আপোনালোকৰ আগত অকণমান দেখাবলৈ লৈছোঁ। নজনাসকলে কোনোবাই যদি মোৰ নিচিনাকৈ ট্ৰাই কৰিবলৈ বিচাৰে তেতিয়াহ'লে নিশ্চয় কৰি পেলাই চাব পাৰিব। তাৰ কাৰণে মই আজি লৈছোঁ এটা বাহু মাছৰ মাথা দুফাল কৰি ফ্ৰাই কৰি লৈছোঁ। তাৰপিছত সেইখিনিৰ কাৰণে লাগিব মই 3টা আলু লৈছোঁ, 3টা বিলাহী, 3টা পিঁয়াজ, আদা নহৰু, পকা জলকীয়া, আন্দাজমতে হালধি, নিমখ আৰু অলপমান এইখিনি হ'ল অলপমান মছলা। তাৰপিছত ৰেড চিলি পাউডাৰ আৰু এটা তেজপাত ভাঙি লৈছোঁ। আৰু মেইন ইনগ্ৰিডিয়েণ্টছটো হৈছে অলপমান দালি আৰু অকণমান কণজহা চাউল এনেকৈ তিয়াই পেলাই এনেকৈ লৈছোঁ। তাৰপিছত লাগিব সুস্বাদু কৰিবৰ কাৰণে অকণমান গৰু ঘিউ আৰু আন্দাজমতে মিঠাতেল লাগিব। এতিয়া গোটেই বস্তুখিনি মই কেনেকৈ বনাওঁ সেইটো আপোনালোকে চাব, মোৰ লগত পাকঘৰত থাকিব আৰু আপোনালোকে নিশ্চয় ভাল পালে মোৰ নিচিনাকৈ ট্ৰাই কৰি চাব আৰু কেনেকুৱা পালে ৰেচিপিটো কেনেকুৱা পালে মোক জনাবলৈ নাপাহৰিব। আপোনালোকৰ পৰা পোৱা সঁহাৰিয়ে মোৰ কাৰণে উৎসাহ, গতিকে আপোনালোকে মোক উৎসাহ দি যাব আৰু মই আপোনালোকৰ বাবে নতুন নতুন ৰেচিপি এনেকৈ বনাই যাম। আজি কেনেকৈনো বনাম সেইখিনি চাবৰ কাৰণে নিশ্চয় আপোনালোকে মোৰ লগত থাকিব নহয় জানো। গতিকে আহকচোন মোৰ পাকঘৰলৈ যাওঁ আৰু আজি মুড়ি ঘণ্ট বনাবলৈ আৰম্ভ কৰোঁ। এতিয়া বিলাহীখিনি এনেকৈ টুকুৰা টুকুৰকৈ কাটি লৈছোঁ। পিঁয়াজটো কাটি ল'লোঁ, 3টা পিঁয়াজ এনেকৈ কাটি লৈছোঁ। আপোনালোকক এটা কথা কওঁ, অকণমান চাবচোন, এনেকৈ যে মই যে পিঁয়াজটো যে এনেকৈ কাটিছোঁ, পঠালিকৈ পিঁয়াজটো কাটিছোঁ। ইয়াৰ এই ধৰণে কটাৰো এটা নিয়ম আছে। পিঁয়াজখিনি সদায় যদি আপুনি এনেকৈ কাটে, দীঘল দীঘলকৈ নাকাটি এনেকৈ পঠালিকৈ কাটে, তেতিয়াহ'লে তেলটো অতি সহজে সোমাব পাৰে। গতিকে এইটো এটা টিপছ বুলিয়ে ভাবি ল'ব আমাৰ কিটচেনৰ। গতিকে মই সদায় পিঁয়াজ কাটোতে এনেকৈ পঠালিকৈ কাটোঁ, যাতে সহজে তাৰ মাজলৈ তেলখিনি সোমাব পাৰে। গতিকে এতিয়া পিঁয়াজ কাটি ল'লোঁ, বিলাহী ৰেডি কৰি ল'লোঁ আৰু আদা নহৰু থেতেলিয়াই ল'লোঁ। জলকীয়াখিনি দুডোখৰকৈ ছিঙি লৈছোঁ। তাৰপিছত আলু এনেকৈ টুকুৰা টুকুৰকৈ কাটি লৈছোঁ। তেলত দিবৰ কাৰণে কেইটামান পাঁচফোৰণ দিব লাগিব তেলত। তাৰপিছত ইয়াতে আপুনি যদি আপোনাৰ ঘৰত থাকে তেতিয়াহ'লে আপুনি কেইটামান কাজু দি দিব পাৰে সুস্বাদুৰ কাৰণে, আৰু নাথাকিলেও কোনো কথা নাই, এইটো অপশ্যনেল হয়। গতিকে আপুনি যিখিনি বস্তু আপোনাৰ পাকঘৰত থাকে সেই বস্তুখিনিৰে যাতে সুস্বাদুকৈ বনাব পাৰে তাৰ কাৰণে সদায় আমি চেষ্টা কৰাটো ভাল। গতিকে মই যিকোনো মাছৰ মাথাৰে বনাব পাৰি মুড়ি ঘণ্ট। মই কিন্তু এতিয়া আজি বাহু মাছৰ এটা মূৰ লৈছোঁ। আৰু এই কথাটো চাওক আপোনালোকে, সাধাৰণতে মানুহে মুড়ি ঘণ্ট বনাবলৈ মগু দাইল ব্যৱহাৰ কৰা আমি দেখা পাওঁ বা শুনা পাওঁ, কিন্তু মই মচুৰ দাইলেৰে বনাওঁ। সেইটো বেলেগ ধৰণৰ এটা টেষ্ট হয়, আপোনালোকে বনাই খাব পাৰে। আৰু লগতে মই কেইটামান ঘৰৰ কণজহা চাউলো একেলগে মই তিয়াই দিছোঁ। মানে কিমান সুস্বাদু কৰিব গ্ৰেভিখন, তাৰ কাৰণে এই ব্যৱস্থা কৰা হৈছে। আহক এতিয়া আমি কেৰাহীত সকলোখিনি বস্তু ভাগে ভাগে কেনেকৈ উপস্থাপন কৰোঁ সেইখিনি চাব আৰু মোৰ লগত আপোনালোকে নিশ্চয় থাকিব। এতিয়া কেৰাহী গৰম হোৱাৰ লগে লগে আমি তাত জোখৰ পৰিমাণৰ তেল দিম। তেল বেছি দিব নালাগে, যিমানটো প্ৰয়োজন হয় কেৰাহীখনত যাতে মছলাখিনি ভাজিব পাৰি সিমানটো পৰিমাণৰহে তেল দিম, যিহেতু মাছৰ পৰা তেল ওলাবই। গতিকে আমি সিমান পৰিমাণৰে তেল দিছোঁ। আৰু তেলটো পকাৰ পিছত তাতে দি দিম 2টা তেজপাত। এটা তেজপাতকে মই 2ডোখৰ কৰি দিছোঁ। আৰু ইয়াতে দিম কেইটামান পাঁচফোৰণ দিছোঁ আৰু সেইকেইটা দি ভালকৈ লৰাই দিম।
পাঁচফোৰণখিনি ফুটি উঠিছে আৰু এতিয়া তাতে দি দিম কাটি লোৱা পিঁয়াজখিনি। এটা সুস্বাদু গোন্ধ ওলাইছে ইতিমধ্যে। পাঁচফোৰণ, পিঁয়াজ, তেজপাতৰ গোন্ধে আমোলমোল ধৰিছে আৰু তাতে দিম থেঠালি লোৱা এই আদা নহৰুখিনি লগতে দি দিছোঁ। এতিয়া এইখিনি অকণমান সময়ৰ কাৰণে আমি ভাজিম। এতিয়া ইয়াতে দি দিম জোখৰ পৰিমাণৰ হালধি দিছোঁ, আন্দাজমতে নিমখ আৰু অলপ এয়া ৰেড চিলি পাউডাৰ দি দিছোঁ ইয়াতে আৰু তাতে দি দিম অলপমান কাটি লোৱা জলকীয়া। সুন্দৰকৈ এইখিনি ভজা হৈ গৈছে, জলকীয়াত ডিঙিত লাগি গৈছে, চৰচৰাইছে ডিঙি। এতিয়া তাতে দিম কাটি থোৱা বিলাহীখিনি। বিলাহীখিনি দি পুনৰ পিঁয়াজ, আদা, নহৰু, জলকীয়া, মছলাৰ মিশ্ৰণৰ লগত এবাৰ এইখিনি সুন্দৰকৈ ভাজি ল'ম। বিলাহী আৰু মছলাখিনি ইতিমধ্যে প্ৰায় আধা সিজাই হৈ গৈছে। ইমান সুন্দৰ কালাৰ আহিছে চাওক। এতিয়া তাতে দি দিম এয়া কেইটামান কাজু আৰু কাটি থোৱা টুকুৰা টুকুৰ কৰি থোৱা আলুখিনি। এইখিনি দি লৰাই দিম। গোটেইখিনি ভালকৈ এতিয়া আমি সিজিবলৈ এৰি দিম। এতিয়া তাতে দি দিম মেইন ইনগ্ৰিডিয়েণ্টছ দালি আৰু চাউলৰ যিটো মিশ্ৰণ মই তিয়াই থৈছিলোঁ এনেকৈ, সেই বস্তুটো ইয়াতে দি দিছোঁ। এনেদৰে গোটেইখিনিয়ে উতলিবলৈ আৰম্ভ কৰিছে আৰু এতিয়া তাতে আমি দি দিম ভাজি লোৱা মাছৰ যিটো মাথা আছিলে সেইটো দি দিছোঁ আৰু ভালদৰে এইখিনি লৰাই এতিয়া জোখৰ পৰিমাণৰ পানী দি দিম সিজিবৰ কাৰণে। আৰু কিমান ডাঠকৈ খায় কিমান পাতলকৈ খায় সেইটো নিজৰ কথা অৱশ্যে, তো আপোনাৰ নিজৰ ঘৰৰ সদস্য আৰু আপোনাৰ নিজৰ ইচ্ছাৰ ওপৰত কথা। মই মোৰ নিজৰ ঘৰৰ সদস্য অনুযায়ী সেইমতে হিচাপমতে পানী দিম আৰু সেইখিনি সম্পূৰ্ণ উতলিবলৈ দিম। এনেদৰে আপুনি 2 গিলাচ পানী দি দিব আৰু গোটেই বস্তুটো ভালদৰে সিজিবলৈ দিব। এতিয়া ঢাকন লগাই সিজিবলৈ দি দিব। সিজিবলৈ দিয়াৰ পিছত আটাইতকৈ লাষ্টত আমি যেতিয়া উতলি মেলি গোটেই সিজি ধুনীয়াকৈ হৈ যাব নহয়, তেতিয়া আমি তাতে দিম অলপমান এভৰিডে মিট মছলা অলপ দিম আৰু তাতে দিম অলপমান অন্নপূৰ্ণা গৰু ঘিউ। আপোনালোকে শেষলৈকে চাই থাকিব আৰু ৰেচিপিটো কেনেকুৱা হয় নিশ্চয় মোক ক'বলৈ নাপাহৰিব। এতিয়া ইয়াতে আমি এভৰিডে মিট মছলা, এভৰিডে যিটো গৰম মছলাৰ কথা কৈছিলোঁ সেই গৰম মছলাকণ লাষ্টত দি দিছোঁ, নাম মাত্ৰ গৰম মছলা অকণমান দিছোঁ আৰু কিমান সুন্দৰ হৈছে চাওকচোন এবাৰ। ইয়াতে আমি এতিয়া এড কৰিম অন্নপূৰ্ণা গৰু ঘিউ এচামুচমান ইয়াতে দি দিম
অন্নপূৰ্ণা গৰু ঘিউ অকণমান দি দিছোঁ, কেৱল টেষ্টৰ বাবে। সেইটো আপোনালোকে দিবও পাৰে নিদিবও পাৰে, নিজৰ হেৰিৰ ওপৰত কথা, চইচৰ ওপৰত কথা আপোনাৰ, বা অপশ্যনৰ ওপৰত আপুনি খাই ভাল পালে দিব, নাপালে নিদিব। এতিয়া আমাৰ হৈ গ'ল পৰিৱেশনৰ সময়, সুন্দৰকৈ এয়া সকলোখিনি সিজি গ'ল। মুড়িঘণ্ট ৰেডি হৈ গ'ল। এয়া পৰিৱেশনৰ কাৰণে আমি সাজু কৰি তুলিছোঁ। ইমান সুন্দৰ ৰেচিপিটো, খাই চাবচোন কেনেকুৱা হয়। আপুনিও এবাৰ ট্ৰাই কৰি চাব নিশ্চয়। ভাল পালে মোক জনাব, আৰু আজিলৈ এৰিছোঁ। ধন্যবাদ।